সকলোকে নমস্কাৰ জনাইছোঁ। আজি ভিডিঅ'টো জুইশালৰ ওচৰৰ পৰাই আৰম্ভ কৰিছোঁ। আজি বুলি নহয়, কালিৰ পৰা ইমান যে বৰষুণ দিছে, ক'তো ওলাই যাব পৰা নাই। ঘৰৰ ভিতৰতে অকল বহিব লগা হৈছে, শুব লগা হৈছে আৰু ক'তো ওলাই মেলি যাব পৰা নাই, যিহেতু দিনে ৰাতিয়ে সমানে ঢালিছে। সেয়েহে জুই একুৰা ধৰি বাহিৰৰ জুহালতে খুৰী খুৰা, বৰমা বৰ্তা মা গোটেইখিনি এনেকৈ মিলি জুই ফুৱাই আছোঁ, দেখিছেনে? মাজে মাজে বাৰু লাল চাহো চলি আছে দেই, কথা বতৰাও চলি আছে। তাৰপৰা ৰাতি চবেই ক'লে আজি ৰুটি খাওঁ, যিহেতু বৰষুণ দি আছে ন, বৰষুণৰ বতৰত শুকান ৰুটি খাই ভাল লাগিব। সেয়েহে কথামতে কাম যা যোগাৰ চলি গ'ল। এয়া গোটেইখিনি লাগি গ'ল আৰু বনোৱাত। এয়া দেখিছেনে, খুৰী খুৰা এয়া মানে যিহেতু জুইতে বনাইছে আৰু ঠাণ্ডাও পৰিছে অলপ অলপ, সেইকাৰণে জুইতে বনাইছে। এয়া দেখিছেনে, ৰুটিখিনি ধুনীয়াকৈ পুৰি আছে খুৰীহঁতে। এইফালে দেখিছেনে, প্ৰায় হৈয়ে গৈছে আৰু খাবলৈ বনাই আছে, তথাপিও প্ৰায় হৈছেগৈ আৰু খাব পৰা। এই চাওকচোন, শেষত এয়া খাব পৰা হৈ গ'ল, দেখিছেনে? গোটেইখিনি মিলি এনেকৈ লগে ভাগে খোৱা মানে যিটো আমেজ ন, সেইটো ক'ত মানে অকলে খোৱা সমান কেতিয়াও হ'ব নোৱাৰে, নহয়নে কওকচোন? এয়া দেখিছেনে, গোটেইখিনি এনেকৈ মিলি খালে যিটো ভাল লাগে। তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।